1,25,000 পৰা 5,000লৈ ক্ষতিপূৰণ চৰকাৰৰ খাৰঘুলিৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য 23টা পৰিয়াললৈ আগবঢ়োৱা হৈছে এই সাহায্য মুঠ 11,96,500 টকা সাহায্য আগবঢ়োৱা হৈছে চৰকাৰৰ ফালৰ পৰা 2 জানুৱাৰীত পাইপ ফাটি জলবিস্ফোৰণৰ হৈছিল খাৰঘুলিত এই জলবিস্ফোৰণত কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে খাৰঘুলিত সৃষ্টি হোৱা জলবিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ আগবঢ়াইছে চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰায় 4টা পৰিয়াললৈ আগবঢ়াইছে 1,25,000 টকা সাহায্য কেইবাটাও পৰিয়ালক 5,000 কেইবাটাও পৰিয়ালক 6,500 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰিছে চৰকাৰে 2 জানুৱাৰীত সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰৰ খাৰঘুলিত জলবিস্ফোৰণ সংঘটিত হৈছিল জাইকাৰ পানীৰ পাইপ ফাটি ক্ষতিসাধন কৰিছিল কেইবাটাও বাসগৃহ ধ্বংস হৈছিল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল খাৰঘুলিত এক প্ৰকাৰ বছৰৰ প্ৰথমটো সপ্তাহতেই অমংগলৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰৰ খাৰঘুলিত আৰু তাৰ পিছতেই চৰকাৰ তৎপৰ হৈছে ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াইছে সাহায্য মুঠ 23টা পৰিয়াললৈ আগবঢ়োৱা হৈছে সাহায্য 11,96,500 টকা আগবঢ়াইছে 23টা পৰিয়াললৈ সাহায্য হিচাপে চৰকাৰৰ ফালৰ পৰা